নমস্কাৰ ৰাইজসকল, মই বৰ্তমান ধেমাজিত উপস্থিত হৈছোঁ। আত্মনিৰ্ভৰ ধেমাজি, আমাৰ ধেমাজিত উপস্থিত হৈছোঁ আৰু লগতে আমাৰ ধেমাজি আত্মনিৰ্ভৰৰ যিটো মেলা চলি আছে, এইটোত চৰকাৰী মেলা হয় আৰু চৰকাৰী মেলাত আমাৰ বৰ্তমানৰ অসম চৰকাৰৰ মন্ত্ৰী, শ্ৰম মন্ত্ৰী তেওঁ উপস্থিত হৈছে। সঞ্জয় কিষাণ দেৱ ইয়াত আহি আছে, এইখিনিত উপস্থিত হৈছে এতিয়া। এইজন উপস্থিত হৈছে। ধেমাজি মেলা ষ্টাৰ্ট হৈছে। আত্মসহায়ক গোটৰ মণ্ডপ যিটো দিছে, ইয়াত নিজে হাতে বনোৱা কাপোৰবোৰ বিক্ৰী কৰে। ইয়াত দোকান মেলিছে। ইয়াতো বস্তু, এইটো মেজি চৰকাৰী আত্মনিৰ্ভৰ ধেমাজি বুলি মেলা পাতিছে, চৰকাৰী মেলা বুলি ভেলুৱেশ্যনৰ বক্তৃতা দি আছে। পাচলি বা এনেকুৱা আপুনি এটা খেতি কৰিছে আৰু খেতি হিচাপতে বিক্ৰী কৰিছে, তেতিয়াহ'লে কিন্তু আপুনি দামটো কম পাব। কিন্তু ইয়াৰ ওপৰলৈ যদি গৈ থাকে আপুনি, চিত্ৰলেখাৰ ক্ষেত্ৰত ইয়াত দেখুওৱা হৈছে বায়ো ফাৰ্টিলাইজাৰ এটা সুন্দৰ ষ্টাৰ্টআপ হ'ব পাৰে। আজিকালি চব বস্ত্ৰ, সাজপাৰ বিপণী, মই এটা সৰু উদাহৰণ দিছোঁ। লোকেল মানুহ বনাই বিক্ৰী কৰি থাকে। অসমৰ ধূপবিলাক যে ব্যৱহাৰ মিচিং মানুহৰ জনগোষ্ঠী চবেই কিনিব পাৰে আৰু আপোনালোকে আচৰিত হ'ব, 99% আত্মনিৰ্ভৰ ধেমাজি কাঠি উদ্যোগ আছে আমাৰ অসমত। আৰু যিটো আঠা বুলি কয়, আমি জিগত পাউডাৰ বুলি কওঁ, গামটো এটা ষ্টিকি, মানে এটা আঠা থাকে, তাত নহ'ব। তাত নিউট্ৰিশ্যনেল কণ্টেণ্ট কি থাকে, এইটো চাউলত কি নাথাকে, যেনে ফাইবাৰ। আপুনি যদি মিলৰ চাউল চায়, তাত ফাইবাৰ নাথাকে। মিনাৰেল যদি চাই, ফাইবাৰ নাথাকে, আপোনাৰ তাত মিনাৰেল নাথাকে। কিন্তু এইখিনি চাউলত আপোনাৰ গোটেই বস্তুখিনি থাকে। গতিকে এনেকুৱা ধৰণৰ ভাল পেকেজিং কৰি এইটো এটা ষ্টাৰ্টআপ হ'ব পাৰে। এয়া হৈছে খাদ্য মেলা। মই ক'ব লগা কথা যে আমাক এটা উপযুক্ত প্ৰযুক্তি লাগিব। আপুনি যিকোনো যদি উদ্যোগ আৰম্ভ কৰিব খোজে, প্ৰযুক্তিটো কিছু ফচফৰাছ কিমান আছে, পটাছ কিমান আছে, তাত মিনাৰেল বেলেগ কিমান আছে, সেনেকুৱা লেভেল পেকেজিং কৰি ৰহিছে। অকল কেঁচু সাৰৰ খেতি কৰিছে। গতিকে আমি যদি ইয়াৰ ডিষ্ট্ৰিক্ট অফিচাৰ আহিছে, সেইখিনি চোৱা চিতা কৰি আছে। বজাৰ মেলা চাব আহিছে, বজাৰটো চাই আছে মানে। আৰু আপং বুলি কৈছে। এইটো চাইমদ ন? এইটো চাইমদ। এই ভাতৰ চাউলৰ এইটো বগাটো, আৰু এইটো পুৰি কিনি কিবা বনায়। আচ্ছা আচ্ছা। শাক পাচলি বজাৰ মানে লাই পাত কিমান ডাঙৰ হয়, মূলা কিমান ডাঙৰ হৈছে, এইবোৰ দেখাইছে আৰু এইটো ভাল লাগিছে। মূলা ইমান ডাঙৰ ডাঙৰ মূলা, বহুত ডাঙৰ ডাঙৰ মূলা হৈছে দেই খেতিয়কৰ। ফুলকবি, বিলাহী, ব্ৰকলি, বন্ধাকবি কিমান ডাঙৰ হৈছে। এই মিঠালাও, ৰঙালাও, গাজৰ, কাঠ আলু, আলু, কচু, কাঠ আলু, এইটো দেই কাঠ আলু, ভীমকল, চেনিকল, জালুক। এই জালুকটো কেঁচা গছটো তুলি দিছে আৰু চেনিকল, ফুলৰ জাহাজী কল, এইটো গুড় হয়, গুড় ৰাখি থৈছে। জাহাজী কল। এই আলুটো কি আলু জানে? ফুল আলু মানে, এই লোকেল আলুবোৰ যে, এইটো জালুক। ইয়াতো জালুক, নেমু, কাজি নেমু বুলি কয়, এইটো কাজি নেমু। ৰবাব টেঙা, এতিয়া দিনত ৰবাব টেঙা বহুত বঢ়িয়া লাগে। এইটো কাঠফুলা নতুনকৈ ভাল এটা ব্যৱসায়।
মিঠাল হেৰি পলু কাঁচকল আমি কিয় ষ্টাৰ্ট আপ কৰিব নোৱাৰোঁ আমি কিয় সৰু সৰু কাম কৰিব নোৱাৰোঁ চৰি মই বহুত দেৰি মই নলো এইফালে আমাৰ টাইম শ্বৰ্টেজ আপোনালোকৰ চাগে কেঁচামালৰ বজাৰ লাগিছে মানে লোকেল অৰ্গেনিক কেঁচামাল দোকান বাঁহৰ বেতৰ সেইবোৰ বনাইছে এইটো কি বস্তু পাল্ম হয় খোলা মাছটো আজি মই যিটো অৱস্থাত আছোঁ সেইদিনাখন মোৰ ঘৰত মোৰ দেউতা বন্ধু এজন আহিলে মোৰ পৰিচয়টো কথা কৈছোঁ দেই এইবোৰ কৃষি উদ্যোগ তুমি কি কৰি আছা মই তেতিয়া তেখেতক ক'লোঁ অসমীয়াত ক'লে ইংলিছত কওঁ তেতিয়া ক'লে কোৱাচোন বাৰু অসমীয়াত যদি কওঁ মই এগৰাকী কৃষি সঁজুলিবোৰ কিমান বঢ়িয়াকৈ বৰ্ণনা কৰি দিছে না কি কি লাগে মানে বৰ্তমানতো নাঙলৰ কাম নাই কিন্তু তেন্তে প্ৰদৰ্শন কৰিব লগা হৈছে হয় নাই এইটো আকৰ্ষণৰ কেন্দ্ৰবিন্দু এইটো কাৰণ এইটো চাই কিনি মানুহ আহিব ইয়াত ভৃগু কাশ্যপ আহিব নয়ন নীলিম আহিব ষ্টেজ প্ৰগ্ৰাম কৰিব গান গাব মানুহ আহিব ইয়াত চাব ভিৰ হ'ব মন্ত্ৰী আহিছে মন্ত্ৰী বাবু আহিছে হিচাপে পইচাটো বেছি নাপায় একেবাৰে যদি চাউল হিচাপে দিয়ে ভাল পেকেজিঙত গুৰু আপোনালোকে কৈছে হয় ছাৰ সেইটো একচুৱেলি আমাৰ প্ৰডাক্টটো আমাৰ লগত এফিচি এটা আছে আমাৰ হয় হয় আমি এইটো হেৰি কৰিছোঁ আমি আপোনালোকক অনুৰোধ জনাইছোঁ সকলোৱে আমাৰ বিশ্ববিদ্যালয়ৰ যিকেইটা কৃষি বিজ্ঞান কেন্দ্ৰ আছে আপোনালোকক অনুৰোধ কৰিছোঁ যেতিয়া বহুতলৈ যায় যদি অদৰকাৰী আজিও আছে ইয়াতে স্কুলত যাব আচলতে ভালে আমি নাথাকিম ৰক্তা হোৱা ভাল আপোনাৰ ডুবিত আছে আজি ৰাতিপুৱা মানুহ এজনে 6টা বজাত सर मार्केटिंग मिनिस्टर सारे এতিয়া আপুনি কেনেকৈ হ'ব এতিয়া মাৰ্কেটিংটো এনেইতো বিক্ৰী কৰিব নোৱাৰে তাৰমানে এনে ডিছপ্লে আৰু ডিছপ্লে আনঅফিচিয়েল এক্সাইজ ডিপাৰ্টমেণ্ট ডিছপ্লেটো सर তাৰমানে কি হ'ল মই মেঘালয়ত মই ট্ৰেইনিং লৈছিলোঁ তাৰপিছত নাচিকত ট্ৰেইনিং ল'লোগে আপোনাৰ মেঘালয়ত যিটো 25 रुपीज আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আমাৰ এইটো নাই গ'লেও ছাৰ চব লগ লাগি 2 লাখ গতিকে আমি এইকাৰণে কৈছোঁ ফাৰ্ষ্ট ছাৰ বহুত কম ৰেজিষ্ট্ৰেশ্যন আমাৰ এপ্লিকেশ্যন ফিজ 25,000 আপোনাৰ ৰেজিষ্ট্ৰেশ্যন 25,000 ৰিনুৱেল 25,000 আৰু আপোনাৰ প্লেন যেতিয়া আমি
বহাবলৈ যাম পলিউশ্যন কণ্ট্ৰলৰ পৰা চ' তাৰ পৰা মই তাৰমানে ছাৰ ভাবি আছোঁ আমাৰ অসমত যিহেতু ভিনিয়াৰ্ড নাই এটা নতুন মাটি লৈ পেলাই মই যদি এতিয়া আদায় মই যদি এখন ভিনিয়াৰ্ড কৰি দিওঁ তাত ধৰক আপোনাৰ একদম বাহিৰত আছে লণ্ডনত আছে বুটিক ৱাইনেৰী মোৰ যিখিনি হেৰিটেজ ৱাইনখিনি আছে প্লাছ লোকেলি আমাৰ যিখিনি ৱাইন আছে ধৰক সেইখিনি আপোনাৰ আমাৰ যিটো GDPত বহুত হেল্প কৰে ধৰক এভৰি আপোনাৰ ছেটাৰডে ছানডে যদি আমি ভিজিটাৰ্ছৰ কাৰণে খোলা থৈ দিওঁ ৱাইনাৰীটোৰ কাম আপোনাৰ ভিনিয়াৰ্ডটোৰ কাম ৱাইনাৰী ছাৰ চাহে কৰি আছে ছাৰ তেখেত গোলাঘাটৰ ছাৰ তেখেতৰ নাম হৈছে গণেশ কুমাৰ গুপ্তা তেখেত টি ৱাইন মেকাৰ হয় গ্ৰীণ টিৰ পৰা বনাই আছে আজি মোৰ তেখেতৰ প্ৰডাক্ট নাই তাৰমানে আমাক এভৰি ফৰ্টি এখন আমাৰ ফাৰ্ষ্ট আমাক 3খন আমাক শ্ব' কৰিবলৈ দিব আমি ইমান ভাল ৰেছপঞ্চ পালোঁ আমাৰ প্ৰথম দিনাখনে মানে মোৰ দেন 1000 কাপছ টেষ্টিঙত গুচি যায় গতিকে ইয়াত তাৰমানে মই এইটো প্ৰভিজন সেইকাৰণে ৰাখিব নোৱাৰিলোঁ কাৰণ মই লিমিটেড ষ্টক আনিছোঁ সেইখিনি যদি আপোনাৰ টেষ্টিঙত গুচি যায় দিগদাৰ সেইকাৰণে মই ছাৰ তাৰমানে আমি যিখিনি ফ্ৰুটছখিনি আছে ধৰক লোকেল ফ্ৰুটছ এভেইলেবল যিখিনি নষ্ট হৈ আছে তাৰ ওপৰত ধৰক মই কাম কৰিব বিচাৰোঁ মই ধৰক বেলেগ বেলেগ 17টা ফ্লেভাৰ বনাই আছোঁ এতিয়া মানে আপোনাৰ জামুৰ পৰা কৰ্দৈৰ পৰা ঔটেঙাৰ পৰা ফলৰ পৰাও কৰে ন কল মই কৰি আছোঁ বাইদেউ বিশেষভাৱে আমাৰ আত্মসহায়ক গোটৰ লগতে আমাৰ কৃষক বন্ধুসকলে ইয়াৰ পৰা যথেষ্ট উপকৃত হৈছে ইতিমধ্যে আমি হাতেৰে নিৰ্মিত মই বেগ কিনিছোঁ হাতেৰে নিৰ্মিত মই ভৰাই কিনিছোঁ গতিকে বাঁহ বেতৰো দেখিছোঁ ইমান সুন্দৰকৈ কৰিছে আৰু বিশেষভাৱে এগ্ৰিকালচাৰ ছাইডটো আমাৰ অংকুৰ ডাঙৰীয়া মই ধন্যবাদ জনাইছোঁ যে এগ্ৰিকালচাৰৰ বাবে আমাৰ ধেমাজি জিলাখনত যথেষ্ট সম্ভাৱনা আছে আৰু ইতিমধ্যে আমাৰ কৃষকসকল সাজু হৈছে যাতে আমি কৃষিৰ জৰিয়তে আমাৰ ধেমাজি জিলাখনক সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল পথলৈ আমি আগুৱাই লৈ যাব পাৰোঁ আৰু মই ভাবোঁ যে ইয়াৰ আৰম্ভণি গতিকে নিশ্চিতভাৱে এই লাইনটোত যদি আমি কাম কৰিব পাৰোঁ সফলভাৱে তেতিয়াহ'লে নিশ্চয় আমি আৰু আমাৰ শিক্ষিত যুৱক যুৱতীসকলক অন্য চিন্তা কৰিব নালাগিব তেখেতসকলে কৃষিৰ লগত জড়িত হৈ নিজে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আমাৰ ধেমাজি জিলাখনকো শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ব আজি এই মেলাখনত অংশগ্ৰহণ কৰা সকলোকে মই অশেষ ধন্যবাদ দিছোঁ আৰু নিশ্চয় ভাবিছোঁ যে বিহুৰ আগমুহূৰ্তত এনেধৰণৰ মেলা আয়োজন কৰি পেলাই আমি সকলো ৰাইজক উপকৃত কৰাৰ লগতে আমাৰ যিসকল আত্মসহায়ক গোট আছে যিসকল কৃষক আছে তেখেতসকলক উপকৃত কৰা ৰাইজলৈ কি আহ্বান জনাব মই সকলোকে আহ্বান জনাম যে আহক ধেমাজিৰ এই মেলালৈ আহক সকলোৱে অংশগ্ৰহণ কৰক আৰু বিশেষভাৱে ইয়াত দেখিছে আমাৰ অসমতে উৎপাদিত বিভিন্ন ফল মূলৰ জৰিয়তে তেওঁলোকে এটা দেশীয় মানে ৱাইন তেওঁলোকে খুব সুন্দৰভাৱে কৰিছে যিবিলাক মানে ফল মূল আচলতে পেলনীয়া যায় তাৰ জৰিয়তে তেওঁলোকে ইয়াত মানে এনেধৰণৰ কাম এটা কৰিছে যিটো আজি বিভিন্ন যথেষ্ট সমাজত লাভ কৰিব বুলি পেলাই মই ভাবোঁ আৰু বিশেষভাৱে মই ইয়াতে যিটো ৰাইচ কলা চাউল ৰঙা চাউল এইটো আচলতে আজি ইণ্টাৰনেশ্যনেল মাৰ্কেটত ইয়াত যথেষ্ট বহল এখন বজাৰ আছে যদি আমি ভালভাৱে ইয়াক আগুৱাই লৈ যাব পাৰোঁ বিশ্ব দৰবাৰত তেতিয়াহ'লে নিশ্চিতভাৱে এই চাউলে আজি বিশ্ব জয় কৰিব কাৰণে অন্যান্য সামগ্ৰী কৰিব পাৰিব আৰু বিভিন্ন ধেমাজি থলুৱা কৃষকসকলৰ উৎপাদিত জৈৱিক শাক পাচলিৰ পৰা ধৰি বিভিন্ন সামগ্ৰী আত্মনিৰ্ভৰ বজাৰলৈ আগবাঢ় Smile good, yeah?
কি হয় এইটো ইয়াত ঠিকনা আছে নহয় এতিয়া কৃষি উদ্যোগৰ যিটো শাক পাচলি আছে তাত আহিছে আমাৰ সঞ্জয় কিষাণ মন্ত্ৰী ডাঙৰীয়া ইয়াত আহি নিউজ লাইভ আহিছে আসাম নিউজ টাইম আসাম আহিছে আরে 2 লাখ টাকা রিস্ক লব না রিস্ক ললে গুচি গৈ আছে আমি নোৱাৰিলো কামে পৰৰ গোলামি কৰিছো গাড়ী সিধা কথা গোলামি চাকৰি মানে কি চাকৰৰ পৰা চাকৰি হৈছে আৰু এটা লাগিব চিনি বগাব লাগিব ভিডিঅ' শ্বুট হৈছে এইকেইটা অতি জৰুৰী চাহিদা আছে না মানুহে খাব না কিনিব না পেছাৰ ডায়েবেটিছ হ'ব নে হাজিৰা কৰা মানুহখিনি হ'ব নে খেতিয়ক হ'ব প্ৰথমতে 2-3টা মানুহ লাগিব লেবাৰে হওক মেনেজাৰে হওক আজি যিটো মই ক'লোঁ যে ডেফোডিল এতিয়া 3000 মানুহ এতিয়া প্ৰথমে এজন বুঢ়াৰে অফিচৰ ভিতৰত সোমাইছে কিবা চৰকাৰী কাম কাজ থাকিব পাৰে গাড়ী গৈছে এয়া মই সমাপ্ত কৰি দিম মই আৰু নাযাওঁ মন্ত্ৰী মিনিষ্টাৰৰ গাড়ী লাইন লাগিছে অধ্যক্ষ উন্নয়ন প্ৰাধিকৰণ এস্কৰ্ট চব আহিব